হয় কওকচোন দাদা এই ভিডিঅ'টো দেখিলো ইউটিউবত মোৰ কিন্তু চাৰ্জটো খতম হৈ আছে দেই মানে কপকে চুইচ অফ হৈ যাব পাৰে কওক কোনো কথা নাই দাদা হ'ব মই আপোনাৰ আকৌ লাগিলে মোক কল বেক কৰিব একো নাই বাৰু জাষ্ট মই এটা কথা সুধিব কৈছিলো এই ভিডিঅ'টো যে মাজুলী কাপোৰবোৰ বনাইছে হয় ভিডিঅ'টোত মানে আপোনাৰ সব ঠিকে আছে আপোনাৰ কোৰিওগ্ৰাফ ধুনীয়া হৈছে গানটো ধুনীয়া বাবুদাৰ কিন্তু কিছুমান জেগাত বৰ বেয়াকে দেখাইছে নহয় এইবোৰ তেনেকুৱা কৰিব নালাগিছিল আৰু আপোনালোকে জনা শুনা মানুহ চক প্ৰথম কথা মাজুলীত আপুনি কেইবাবাৰ হয়তো আহিছে বাবুদাও আহিছে মই জানো ভালকে জানো সেইদিনা ঘাটত মই বাবুদাক দেখিও আহিছো নিমাতী ঘাটত তো তাতে যিটো দেখাইছে যে ছোৱালী এজনীক মানে এনেকে নামঘৰৰ ভিতৰত বা সত্ৰৰ ভিতৰত সোমাব নিদিয়ে মাজুলীত তেনেকুৱা আছে জানো বাৰু নাই এইটো কনচেপ্টে আমি কৰিছো মই টোটেলি জানো যে আপোনালোকে প্ৰতীকী অৰ্থত দেখাইছে কি কৈছে প্ৰতীকী অৰ্থত দেখাইছে আপোনালোকে এটা জাষ্ট ষ্টৰী বনাই দেখাইছে ষ্টৰী এটা বনাইছো আমি ওকে মই সেইটো বুজি পাই মেলিও আপোনাক কৈছো যে আপোনালোকে সম্পূৰ্ণ মাজুলী গাভৰু বুলি দেখাই পেলাই মানে কনচেপ্টটো মানুহেতো এটা ধৰি লওক আৰু বেলেগ যিও আপোনালোকৰ অডিয়েন্স আছে বা দৰ্শক আছে তেওঁলোকে ৰিয়েল ষ্টৰী বুলিয়ে ভাবি ল'ব ন এনেকুৱা এটা কনচেপ্ট আপোনালোকে লৈছে যেতিয়া তাত কিবা থিম থাকিব বেকগ্ৰাউণ্ডত কি আছে মানুহেতো গম নাপায় বা বাহিৰৰ মানুহ যদি চাই আপোনালোকৰ ভাল ফলোৱাৰ্ছ আছে আপোনালোকে এতিয়া দিয়াৰ লগে লগে তাত কমেও 63K মান ফলোৱাৰ্ছে হয়তো চালেই দেই ইউটিউবত মই কমেণ্ট এটাও লিখিলো ভাল লাগিছে গানটো কিন্তু মই কিবা এটা লিখিছিলো হয়তো আপোনালোকে সেইটো চাবলৈ সময় নাপাব সেইটো কাৰণে মই ফোন কৰি পেলাই নাম্বাৰটো কালেক্ট কৰি কৈছো দাদা জাষ্ট ৰিকুৱেষ্ট সেই চিনকেইটা এটলিষ্ট পাৰিলে আঁতৰাই দিব যদি মানে পাৰে দেই মোৰ ৰিকুৱেষ্ট এইটো মাজুলী এটা মানে আপোনালোকক ফ'ল' কৰা ল'ৰা হিচাপে প্ৰথম কথা কাৰণ তাত কেতিয়াও এনেকুৱা নাই বৰপেটা সত্ৰ বা গুৱাহাটীৰ বা বাহিৰৰ শংকৰদেৱে প্ৰতিষ্ঠা কৰা মাধৱদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ হিচাপে মাজুলীত কোনো দিন মহিলাক প্ৰৱেশত বাধা দিয়া নাই এইটো মোক আপোনালোকে কচোন গুৰুজনাৰ নিয়ম কেইবাটাও বনাইছিল নে এটাই বনাইছিলে গুৰুজনাৰ নিয়ম মতে আপুনি চব সত্ৰত কোনো দিন মাজুলীৰ সত্ৰত মানে মই যিমান দূৰলৈকে জানো দে বৰপেটাৰ সত্ৰত হ'ব পাৰে কিন্তু বৰপেটা সত্ৰখন আপোনালোকে থিমটো মাজুলী গাভৰু বুলি বনাইছে দাদা বৰপেটাৰ আপোনালোকে মই এখন সত্ৰক লৈ পেলাই কৰি আছো তো আল্টিমেটলি আপুনি বৰপেটা গাভৰু বুলি যদি বনাই মোক ক'বলগীয়া বৰপেটা গাভৰু আপোনালোকে মুখা শিল্পৰ তাত প্ৰতীকী অৰ্থত দেখাইছে যে মাজুলীৰ ৰিচ কালচাৰ আছে মুখা শিল্পৰ কমলাবাৰী ঘাটটো দেখাইছে আপোনালোকে এৰিয়েল ভিউ লৈ পেলাই দেখাইছে ভাল লাগিছে বঢ়িয়া আপোনালোকে শংকৰদেৱে যে মাজুলীত এই সত্ৰত ছোৱালী প্ৰৱেশ নিষেধাজ্ঞা কৰা নাই কিন্তু বৰপেটাত নিষেধাজ্ঞা কৰিছে আউনীআটী সত্ৰত কৰিছে এইটো লিখিছে নেকি শংকৰদেৱে কোনোবা আপুনি মোক লিখা দেখাব পাৰিব নেকি আপুনি জানে চাগে গুৰুজনাৰ গোটেই শিষ্যসকলৰ মাজত যিসকল আছিলে তেওঁলোকৰ মাজত শিষ্যসকল মই সেইখিনি মই পঢ়ি শুনিহে কামটো কৰিছো এইটোকেতো কাৰণে আপোনাক কৈছো তাঁতীকুচি যিখন তেওঁ সত্ৰত তেওঁ আপোনাৰ চিহ্ন যাত্ৰাৰ কাৰণে তেওঁ প্ৰতীকী সেই বনাইছিলে এই যিখন আমাৰ এতিয়া ইংলেণ্ডৰ মিউজিয়ামত সংৰক্ষিত হৈ আছে বৃন্দাবনী বস্ত্ৰত সেইটো বৈছিলে মহিলাই তো আপুনি মই কি কম তাত বৰপেটা সত্ৰত আপুনি মাজুলী কনচেপ্ট এটা নি পেলাই মাজুলীখন দেখাই সত্ৰৰ নিয়ম বিলাক কি গুৰুজনাই বেলেগ বেলেগকে কৰিছিল নেকি মাজুলীৰ কাৰণে বেলেগকে কৰিছিল বা বৰপেটা সত্ৰৰ কাৰণে বেলেগকে কৰিছিল কৰাটো নাছিলে তেখেতে এটাই নিয়ম বনাইছিলে এক দেও এক সেও নাছিলে আপোনাৰ মই এটা কথা কওক আপোনাৰ ঘৰখন বেয়া চিঞৰিকে কথা পাতিছে মোৰ লগত কোনে চিঞৰি পাতিছে কওকচোন মোৰ ৰেকৰ্ডিং আছে দাদা মই ভালকে পাতি আছো আপুনি নিশ্চয়িব কথাখিনি চিঞৰিছে আপোনাক চিঞৰি কথা কিয় কৈ আছে আপুনি কৈ আছে ন দাদা চিঞৰা নাই মই আপুনি গুৰুজনাৰ কথা লৈ আহিলে আপোনাৰ গানটো তেনেহলে গুৰুজনাই কিয় মানে দুটা নিয়ম কৰিছিলে নেকি গুৰুজনাক আপুনি টানি নানিবই বাবুদাৰ গানটোত গুৰুজনাক টানি নানিব প্ৰথম কথা নানো মই টানি নানো কিন্তু মই যিটো কৈছো গান বনাইছে তাত গুৰুজনাক নোসোমাই হা প্ৰথম কথা গুৰুজনাক আপুনি তেনেহলে যদি গুৰুজনাক আপুনি আপোনাৰ মোৰ গুৰুজনাক নেকি নিয়মটো নিয়ম দাদা অসীম দা গুৰুজনাক চুব পৰা গুৰুজনাৰ এই যি সেইটো আমাৰ সামৰ্থ্য নাই গুৰুজনাক আপুনি কেলে গুৰুজনাক মাজত আনিছে এটা গানক লৈ হেৰে আপোনাৰ নিয়মটো কোনে বনাইছে মোক সেইটো লাগে নিয়মটো আপুনি বনাইছে মই আপোনাক এটা কথা সুধিছো দাদা আপোনাৰ ঘৰখনত কিবা এটা নচলিবলগীয়া চলি আছে দেই যিটো নহবলগীয়া চলি আছে মোৰ ঘৰখনত সেইটো নাই চলা তো সেইটো কাৰণে আপোনাৰ ঘৰখনৰ উদাহৰণটো মোৰ ঘৰখনক লৈ কেনেকে দিব আপুনি কওকচোন মোক এইটো ঘৰখনৰ কথাটো আৰু এখন কৃষ্টি সংস্কৃতিৰ কথাটো বেলেগ কৃষ্টি সংস্কৃতি যিটো জেগাত ভাল হৈ আছে আপুনি সেইটো কেনেকে ৰিফ্লেক্ট কৰিব মই কেনেকে মই সেইটোত বেয়া কৰিছো সেইটোতো মই একো বেয়া কৰা নাই আপুনি বৰপেটাত বেয়া হৈ আছে আপুনি মাজুলীক দেখাই দিব বৰপেটা দেখাও ন তাৰমানে বৰপেটাটো বেলেগকে বনাইছিলে নে মাজুলীখন বনাইছিলে আপুনি কেলে কৈ আছে কওকচোন মোক য'ত ভাল চলি আছে আপোনালোকে নিয়ম বিলাক বেলেগ কিয় কৰি আছে মই নাই কৰা ন দাদা তেনেহলে এইটো প্ৰশ্ন মোক কিয় কৈ আছে আপুনি বনাইছে যদি আপোনাক এতিয়া তেনেহলে ঠিক আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেনেহলে এটাই কৈছিল নেকি যে বৰপেটাত ছোৱালী সোমোৱা নিষেধ কিন্তু মাজুলীত সোমোৱা
নিষেধাজ্ঞাটো কম আপুনি সেইটো কাৰণে আপুনি এটা নহয় মই এটা আপোনাক সেইটোকে সুধি আছো দাদা যে মাজুলীত যদি সোমাব দিয়ে বৰপেটাত সোমাবলৈ আপুনি ভালকে জানে সেইটো কথা হয়নে কিয় নিদিয়ে কুৱেশ্যনটোৱে সেইটো আপোনালোকে প্ৰশ্নটোৱে সেইটো যে বৰপেটাত সোমাব নিদিয়ে আপুনি ঠিক আছে তাৰ আগৰ পৰা বহুত কেইজনী মোৰ ফ্ৰেণ্ডে ফেচবুকত ডাঙৰ বিতৰ্ক কৰি গ'ল ছচিয়েল মিডিয়া পেপাৰে স্বত্বই এই আপোনাৰ কি নাম আছিলে তাই মই আপোনাক অলপ পিছত কৈ দিম লাগিলে মই চাম কস্তুৰী লাল বেংগলী লাল বেংগী নে কি বুলি এজনী ছোৱালী ভাল পপুলাৰ ছোৱালী তাই ভাল বিতৰ্ক কৰি গ'ল বৰপেটা সত্ৰৰ মই তাইক চাপৰ্ট কৰিছো চব ইকুৱেল হ'ব লাগে মানুহ যেতিয়া আমি সমান মাজুলীত আপুনি মোক এনেকুৱা এখন সত্ৰ দেখাই দিয়ক উত্তৰ কমলাবাৰী সত্ৰ নতুন কমলাবাৰী সত্ৰ গান উত্তৰ আপোনাৰ বেঙেনাদি সত্ৰ ভোগপুৰ সত্ৰ চামগুৰি সত্ৰ কোনখন সত্ৰত ফৰেনাৰ আহি পেলাই লং পেণ্ট পিন্ধি ইয়াত সোমাই যায় নামঘৰ মণিকূটলৈকে তেনেহলে যদি ফৰেনাৰে মাজুলীত আপুনি কিয় ৰিফ্লেক্ট কৰিলে যে মাজুলীত মহিলাক সোমাব নিদিয়ে তাৰ কাৰণে আপোনাৰ এঘৰীয়া কৰা হয় মাজুলীত মই এইবোৰ ভিক্ষা চিক্ষা খোজাটো বাদেই দিলো মুখা পিন্ধি ভিক্ষা খোজা এইবোৰ বাদেই দিলো এইবোৰ ভাল আপুনি ধুনীয়া কৰিছে কিয় ৰিফ্লেক্ট কৰিলে মাজুলীখনক বৰপেটা কৰক ন আপুনি মই মানি ল'ম যে ভাল কাম কৰিছে বৰপেটাখন বেলেগকে সৃষ্টি হৈছিল মাজুলীখন কি সৃষ্টি হৈছে আপুনি ভালকে জানে অসমীয়া মানুহ মই এজন অসমীয়া ল'ৰা আপুনি এজন অসমীয়া ল'ৰা ভালকে জানে আপুনি ক'ত কি হৈ আছে মাজুলীত কি হৈ আছে বৰপেটাত কি হৈ আছে আপুনি জানে মাজুলী 10 বাৰ গৈছে মোতকে বেছি আপুনি ভালকে জানে সত্ৰ আপুনি ভালকে ঘূৰিছে নহয় আপুনি মোক সেইটো কথা কওক কীৰ্তন ঘোষাখন মাজুলীখনৰ বেলেগ বৰপেটাখনৰ বেলেগ নেকি সেইটোকেতো কৈ আছো দাদা যিটো জেগাত ভাল হৈ আছে আপুনি সেইটো জেগাত কিয় ৰিফ্লেক্ট কৰি দেখাই আছে কোৱা নাই নহয় যিটো বস্তু হৈছে সেইটোৱে কৰিছো মই মাজুলীত হৈছে বুলি কোৱা নাইতো সেইটোৱেতো কৈ আছো দাদা আপুনি মাজুলী কোৱা নাই সত্ৰত প্ৰৱেশ নিষেধ বুলি আপোনাৰ বৰপেটা সত্ৰখন কিয় সত্ৰত প্ৰৱেশ নিষেধ নাৰীৰ মই সেইটোকে সুধি আছো আপোনাৰ আপুনি মোক সুধি আছে তেনেহলে লিখীয়া কোনখন আপুনি মোক শাস্ত্ৰখন দেখাই দিয়ক যে এইখনত সোমাব দিছে এইখনত পুৰণা দিনত কি আছিলে মই মানি ললোহেঁতেন যদিহে আপুনি কথাটো মানি লৈছে আপুনি আকৌ সেইটো যুক্তিত কিয় লাগি আছে মোৰ লগত কেলৈ নালাগিম কওকচোন বাৰু সময় নাই দেই আপুনি ফোনটো কাটক যদি ইমান পাতিব মন আছে আপুনি মোৰ লগত অপেন আহক মিডিয়াত বহক আহক উত্তৰ দিম মিডিয়াত যাম কওক আহক আপুনি চেনেলত আহক আপোনালোক আহক না মাজুলী মানুহখিনিয়ে আহক মই পাতিমতো তেওঁলোকৰ লগত আপোনালোকক মই এইটো গান আৰু মই পপুলাৰ কৰিব নিবিচাৰো প্ৰথম কথা তেনেহলে আপুনি কিয় চিঞৰি আছে অযথা আপুনি মই আপোনাৰ লগত টাইম বৰবাদ কৰিব সময় নাই ফোনটো কাটক আপুনি কাটি দিয়ক